আমি নকলিকাই ফলৰ ভিউ পইণ্টটোলৈ গৈ আছোঁ। আপোনালোকক দেখাব ইয়াৰ পৰা চেষ্টা সন্মুখত কৰিম। বাংলাদেশ দেখা পোৱা যাব, কিন্তু আজি বহুত কুঁৱলী দেখা নাপাব পাৰোঁ। আজি আচলতে আমি এটা দিনত আহিলোঁ যেতিয়া বহুত কুঁৱলী আছে। নকলিকা লেকটো আমি ভালকৈ দেখা নাপালোঁ, ৱাটাৰফলটো, কাৰণ বাটত আহোঁতে বহুত কুঁৱলী পালোঁ আমি। ঘন কুঁৱলীৰ মাজে আমি ফালি ফালি নকলিকা লেক পাইছোঁহি। তলত অলপ ৰ'দ আছিলে যদিও ওপৰত বহুত কুঁৱলী। এতিয়া আমি ভিউ পইণ্টটো পাবলৈ হৈছে আৰু ভিউ পইণ্টটোৰ ওচৰলৈ গৈ আছোঁ। নকলিকা লেকটোৰ এটা বহুত মিথ এটা চলে, কিংবদন্তি চলে। লিকাই নামৰ যিগৰাকী মাইকী মানুহ মহিলা, তেওঁৰ এজনী ছোৱালী আছিলে। ফাৰ্ষ্ট হাজবেণ্ড ঢুকোৱাৰ পাছত তেওঁ বেলেগ এজন মানুহলৈ বিয়া হ'ল। বিয়া হোৱাৰ পাছত এদিন তেওঁ কামলৈ ওলাই গৈছিলে, যিহেতু ইয়াতে মাতৃপ্ৰধান দেশ হয় মেঘালয়। তেতিয়া মানে জেলাছ ফিল কৰি, অলপ ঈৰ্ষা ফিল কৰি পেলাই মানে কি কৰিলে, আগৰ ছোৱালীজনী বহুত ধুনীয়া আছিলে, তাই সৰু ছোৱালী আছিলে, আগৰ মানুহজনৰ ছোৱালীজনী। কৰিলে কি, তাইক হত্যা কৰি তাইক ৰান্ধি পেলালে গোটেই, মানে ৰান্ধি পেলোৱাৰ পাছত লিকাই আহিলে। লিকাই আহি সুধিলে যে ছোৱালীজনী ক'ত গ'ল। তেতিয়া ক'লে যে নাই, তাই আগৰ খুৰাকৰ ঘৰলৈ গৈছে। এই বুলি কোৱাৰ পাছত সেই মাকে খালে। মাংস খোৱা মেলাৰ পাছত বিচাৰি চিন্তা কৰিলে যে অলপমান নহয়, এইটো মিছা কথা কৈছে। গতিকে চাবলৈ গ'ল পিছফালে চাই দেখা পালে যে তাই মাত্ৰ এটা হাতৰ আঙুলি এটাহে বাকী আছিলে, বাকী চব কাটি পেলাই তাইক বনাই খুৱাই দিলে। সেই দুখত থাকিব নোৱাৰি মানে বিকাই কৰিলে কি, ওপৰৰ পৰা জাপ মাৰিলে তললৈ। 1100 ফুট ওখ এই লেকটো। আমি এতিয়া লেকটো ভিউ পইণ্টলৈ আহিছোঁ। একদম সুন্দৰ ভিউ পইণ্ট এটা, বহুত ৰিস্কি জেগা। আমি বহুত লাহেকৈ যাব লাগিব পিছত, যিহেতু গতিকে কুঁৱলী আজি বহুত বেছি। কুঁৱলীৰ বাবে আমি আচলতে দেখা নাই, ফলটো বহুত তলত আছে। কিছু ৰ'দ ওলাইছে, যদি কুঁৱলী আঁতৰে আমি হয়তো ৱাটাৰফলটো দেখাব পাৰোঁ। ঠিক আছে, তলত এজনী চৰাই মাত দি আছে। এই চৰাইজনী কোৱা হয় অস্প্ৰে, আৰু আমাৰ অসমীয়াত তাৰ নামটো অলপ পাহৰিছে, কিন্তু দেখিবলৈ ইগল চৰাইজনী গোটেই, ঠেংবোৰ দীঘল দীঘল, ডিঙিটো দীঘল দীঘল। এইটো অস্প্ৰে বুলি কোৱা হয়।